हेलो बंधुসকল नमस्कार वेलकम टू माय चैनल আৰু আজিৰ ভিডিঅ'ত মই আপোনালোকক দেখাবলৈ ওলাইছো মোৰ ব্র্যান্ড নিউ সেটআপ এটো মই পেলাই দিবলৈ পাহৰিছিলো কাৰণ এটো মোৰ হৈছে বহুত বছৰ আগতে অনা এন্টিক পিস যেটো আমাৰ ৰাজা মহাৰাজাৰ দিনত আছিল আৰু আজি মই এটো পেলাই দিলো মোৰ মূল্যৱান মানে অত্যাধিক মূল্যৰ বস্তু হিটো হৈছে আৰু ইয়াত আপুনি চাহ বনাই খাব পাৰে কি আপুনি ভাবিছে কি বকি আছে এইবিলাক আচ্ছা মই কম যে মোৰ এটা ভিডিও আজি মই কম যে মোৰ এটা ভিডিও $113 খৰচ কৰিছে $113 হৈছে এতিয়া মই দেখাই আছো অলপ সময় পিছত কিন্তু মই কৈছো মোৰ দৰে এজন সৰু ক্ৰিয়েটৰৰ বাবে $113 বহুত ডাঙৰ বস্তু আৰু সেই $113 প্ৰমাণ দেখাম মই এইটো মোবাইলত অলপ সময় পিছত কিন্তু তাৰ আগতে মই অলপমান গুণগান গাই আছো মোৰ এই সেটআপৰ বিষয়ে যত আপুনি ইচ্ছা কৰিলে চাহ ৰান্ধি খাব পাৰে ভাত ৰান্ধি খাব পাৰে শাক বনাই খাব পাৰে যিকোনো বস্তু বনাই খাব পাৰে এনেকুৱা দামী সেটআপ পৃথিৱী বাদ দিয়া ইউনিভাৰ্সত কতো নাই হৈছে আচ্ছা মই কৈ আছো এইটো সেটআপ কিয় কাৰণ মই ইয়াতে বহি মজানাকিৰ ভিডিও বনাও মজানাকিৰ ভিডিও এনে কৰিলো মোবাইলটো আৰু ইয়াত মই হেই ডাডি কুহুৰি এইটো মই ডাঙৰ ঘৰত বহি কৰিব নোৱাৰো কাৰণ তাত পেৰেন্টস থাকে মোৰ আৰু যদি মই তাত হেই ডাডি কুহুৰি বুলি কো মোৰ পেৰেন্টস হা কৈ উঠিব আৰু বেলেগ দিনা হিহঁতক ওঝা আনি তেখেতসকলক ওঝা আনি ঝাৰিব লগা হ'ব ঝাৰফুক কৰিব লগা হ'ব তাবিজ বান্ধি দিব লগা হ'ব ইমানে ভয় খাব মই ইমান জৰে চিঞৰো পাগলৰ দৰে চিঞৰো ৰাতি হৈছে বহুত পাগলৰ দৰে চিঞৰো লগা হয় গীতাত শ্ৰীকৃষ্ণই কৈছিল যে ফল ৰাখা বাদ দিয়া কিন্তু ইয়াৰ মানে এইটো নহয় যে কাম কৰা বাদ দিয়া এইটো যে নিজৰ হাইয়েষ্ট পটেনশিয়াল ইউজ কৰা নিজৰ যিমান শক্তি আছে পুৰা ইউজ কৰা তাৰ পিছত ফল ৰাখা বাদ দিয়া ফলটো নিজে আহিব হৈছে সেম মই যেতিয়া ভিডিও বনাও মোৰ হাইয়েষ্ট পটেনশিয়াল লাগে মানে মই কিমান লেভেলত ভিডিও বনাব পাৰো সো মই ইয়াত যিমান চিঞৰিব পাৰো মই একেবাৰে পুৰা চিঞৰো মোৰ গলা ভাঙি যায় কেতিয়াবা ইমান চিঞৰি ভিডিও বনাও তাৰ পিছত ভিডিওটো মই ইউটিউবত দিও তাৰ পিছত আপোনালোকে চাই কেতিয়া ভাল পায় কিছু মানে বেয়া পায় দুইটাই মই একচেপ্ট কৰিলো ভাল পোৱা বেয়া পোৱা গোটেইবিলাক একচেপ্ট কৰিলো কাৰণ তথাপিও যে আপোনালোকে চাই আছে এইটো বহুত ডাঙৰ বস্তু নিজৰ সময় দি যদি কোনোৱে চাই যদি বেয়াও পায় তথাপিও বহুত ডাঙৰ বস্তু সেই কাৰণে আপোনালোকক অশেষ ধন্যবাদ আৰু নিজৰে ভৱিষ্যত উজ্জ্বল কামনা কৰাৰ লগতে মই আপোনাৰ ভৱিষ্যত উজ্জ্বল কামনা কৰো যাতে আপুনিও নিজৰ লাইফত গ্ৰো কৰে মইও নিজৰ লাইফত গ্ৰো কৰো কাৰণ মোক কোনো বিগ ফেন নালাগে সঁচা কথা কৈছো দেই মোক বিগ ফেন নালাগে কাৰণ মইও কাৰোবাৰ ইমান ডাঙৰ বিগ ফেন নহয় মই কিছুমান ভাল লাগে শাহৰুখ খান ভাল লাগে বা অসমৰ নিপুবুৰো ভাল লাগে পুলক দা ভাল লাগে কিন্তু মই কো তুমি যদি মোৰ ভিডিও চাই ভাল পোৱা মই কো আমি একেলগে গ্ৰো হম একেলগে তুমিও আগবঢ়া লাইফত মইও আগবাঢ়িম লাইফত এ বিগ ফেন বুলি আকৌ সাইডত নিজে পৰি থাকিলে এনেকৈ কি হ'ব মই কো তুমি মোৰ ভিডিও চাই হয়তো ইনস্পায়াৰ হোৱা বা জেলাস ফিল কৰা ক'ব লগা নাই কিন্তু তুমি নিজৰ লাইফত গ্ৰো কৰা আৰু আমি একেলগে গ্ৰো কৰিম মোক নিজৰ লগত মানে কি কৰিম বিগ ফেন হৈ কি কৰিবা গ্ৰো কৰা একেলগে তুমি মই আমি সকলো একেলগে আগবাঢ়ো এইটো কম মই ফ্ৰেন্ড হিচাপত বন্ধু হিচাপত ফেনটো নতুন শব্দ এই যোৱাকালি পৰহি অহা শব্দ হৈছে সো গোটেইবিলাক বাদ দি মই আজি দেখাই আছো ইয়াত চোৱা $113 যিটো মোৰ ভিডিও আৰ্ন কৰিছে আৰু মই এইটো কোনো শো অফৰ কাৰণে দেখা নাই মইতো দেখাইছো যাতে তুমিও আজি যদি ভিডিও বনাই আছা আজি ভিউ নাহিলেও এই সময়ত আহিব এইটো লৈ ভিডিও বনোৱা কাৰণ বহুত মানুহৰ এটা ৰুল আছে জীৱনত अभी नहीं तो कभी नहीं আৰু এইটো ৰিজাল্টৰ ক্ষেত্ৰত নহয় কামৰ ক্ষেত্ৰত হ'ব পাৰে কাল কৰিছো আজ কৰিছো আপ মানে কালি যেটো কৰিব লগা এটো আজি কৰা আৰু আজি যেটো কৰিব লগা এটো এতিয়া কৰা এটো কোভিড আছে কৈছিল কিন্তু ৰিজাল্টৰ কথা কোৱা নাছিল ইয়াত কামৰ কথাই কৈছিল সো ৰিজাল্টটো ভৱিষ্যতত আহিব পাৰে ভৱিষ্যতত আহিলে কথা নাই কিন্তু কামটো আজি হৈছে সো মই ইয়াত আৰামছে তোমাক দেখাই আছো তুমি টেনচন নলবা স্ক্ৰিনত চোৱা সো প্ৰথমে আমি যাম ইয়াত ক্ৰিয়েটৰ ষ্টুডিও অৰ্থাৎ YT ষ্টুডিও বুলি ক'ব পাৰি ইয়াক আৰু ইয়াত মোৰ যিটো ভিডিও $113 খৰচ কৰিছিল এইটো ভিডিও হৈছে মামাই বুলেট দিলে সো ইয়াত মই ক্লিক কৰিম আৰু এইটো অনলি সিঙ্গেল ভিডিওত মোৰ ভিউ আছে 4,90,000 4.9 লাখ হৈছে আৰু ইয়াত দেখাই আছো মই সাবস্ক্ৰাইবাৰ কিমান বাঢ়িছে এটা ভিডিওৰ পৰা 4,90,000 ভিউ আছে সাবস্ক্ৰাইবাৰ বাঢ়িছে 4,500 সাবস্ক্ৰাইবাৰ বাঢ়িছে আৰু পইচা আহিছে
$113.46 মানে $113 ধৰা তুমি $113 এতিয়া মই কও ভালকৈ শুনা হা তুমি যদি ইউটিউবৰ বিষয়ে নাজানা মই এটা বস্তু কৈ আছো শুনা ভালকৈ শুনা যদি তোমাৰ সম্পূৰ্ণ চেনেলৰ ভিডিওৰ ৰেভিনিউ খিনি মানে টকা খিনি $100 হয় তেতিয়া আমেৰিকাৰ পৰা পইচা পঠাই দিয়ে তোমাৰ বেংকত গুৱাহাটী বা যত তোমাৰ সুইফট কোড থাকে তাত এক্সচেঞ্জ হয় মানে $1 83 টকা কৈ দিয়ে আমাক সো কনভার্ট হয় আমার বেংকত আহে হইছে $100 হলে তারপর আহে সো ভাবা এটু সম্পূর্ণ চ্যানেলৰ আৰু মোৰ এটা ভিডিওত $113 হৈছে এটা মোৰ ভাগ্যৰ কথা কব গলে ভাগ্য আপোনালোকে চাইছে এটোও এটা ভাগ্য আপোনালোকে যে মোৰ ভিডিও চাইছে আৰু মোৰ কষ্ট আছে নহয় কষ্ট আছে কষ্ট নকৰিলে ভাগ্যই কাম নিদিয়ে ভাগ্যই লগত লগ নিদিয়ে সো এটোই আৰু মই দেখাম $113 মানে কি সোৱা $113 মানে 9431 9431 টকা আৰু আমাৰ দৰে সৰু ক্ৰিয়েটৰ কাৰণে 9400 is not a small amount মানে এটু বহুত সৰু মানে নহয় আমাৰ কাৰণে বহুত এটা ভিডিওৰ পৰা only one সো এই ভিডিওৰ পৰা মই তোমাক এটু বুজাব বিচাৰিছো যে তুমি আজি যদি ভিডিও বনাই আছা নেৰিবা কামটো কৰি থাকা তোমাৰ বেলেগ কাম আছে কৰি থাকা সৰকাৰি চাকৰি এপ্লাই কৰা ক'ব লগা নাই বেলেগ কি কৰি আছা কৰি থাকা কিন্তু ভিডিও বনাব নেৰিবা কাৰণ ইয়াত ফিউচাৰ আছে ইয়াত সঁচাই ফিউচাৰ আছে মই মোৰ কথা কৈ আছো কালি যদি মোৰ লাইফত পৰা গোটেই বিলাক নহা হয় মোৰ যিখিনি আছে গোটেই নহা হল হয়তো মই 2 বছৰ গৈ বাহিৰত কাম কৰিম বা বেলেগ জায়গাত কাম কৰিম বেলেগ ঠাইত কাম কৰিম কিন্তু ঘূৰি ফিৰি মই ইউটিউবতে আহিম কাৰণ মই ইয়াত ফিউচাৰ দেখা পাও বুইছা না বুজা নাই ইয়াত ফিউচাৰ আছে এআই আহিব চাট জিপিটি আহিব বহুত বস্তু আহিব কিন্তু ইয়াত ফিউচাৰ আছে এইখিনি মই জানো আৰু বহুত বছৰ আগতে মই প্ৰেডিক্ট কৰিছিলো যে ইউটিউবত ফিউচাৰ আছে আজি নতুন পডকাষ্ট চেনেল ওলাই আছে তুমিও খুলিব পাৰা যদি তোমাৰ নলেজ আছে এইখিনি স্পিৰিচুৱেলিটি এক টাইমত গ্ৰো কৰিব ষ্টক মাৰ্কেট গ্ৰো কৰিব তাৰ বিষয়ে শিকাব পাৰিবা যদি তুমি এতিয়াৰ পৰা শিকি আছা আৰু মই এইটোৱে কৈছো যদি তুমি মোৰ হাতত হাত ধৰি একেলগে আগবাঢ়িব বিচাৰা তেনেহলে একেলগে আগবাঢ়িম আমি কিন্তু ফেন হৈ বা এনে কি ফেন আৰু মই নিজেই কেটাবা ইমান বিগ ফেন নহয় শাহৰুখ খানক ভাল লাগে বহুত ভাল লাগে শাহৰুখ খানৰ বহুত ডাঙৰ ফেন ক'ব পাৰি আৰু তথাপিও হেইটোৱে আৰু তাৰ পৰা শাহৰুখ খানৰ পৰা শিকিবলগীয়া বস্তুখিনিহে মেইন মোৰ কাৰণে সো এইটোৱে যদি তোমাৰ ভিডিওটো ভাল লাগে লাইক কৰিবা কমেন্ট কৰিবা শেয়াৰ কৰিবা আৰু লগতে সাবস্ক্ৰাইব কৰিবা ধন্যবাদ